Hello guys, welcome to another video of Knowledge Alley. So guys, Puja ahile beshi din nai aru. So bhabisu aji olop pujar kotha alochona koru. So guys, aji amar topic of discussion hobo Durga Pujar history uporot. Mane Durga Puja prothome kot pata hoisil ba kune patisil olop tenekua kotha. So guys, without wasting any more time, ami video to start koru. So guys, bibhinno historical evidence ba record bor soar pisot eta kotha gom poa gol যে পোন প্ৰথমবাৰৰ বাবে দুৰ্গা পূজা ডাঙৰকৈ উদযাপন কৰা হৈছিল ইন দ্য লেট 1500s দিনাজপুৰ আৰু মালদাৰ যিবোৰ লেণ্ডলৰ্ড বা জমিদাৰ আছিল তেওঁলোকে পোন প্ৰথমবাৰৰ বাবে বেংগলত দুৰ্গা পূজা আয়োজন কৰা বুলি কোৱা হয়। আন এটা চৰ্চৰ মতে তাহেৰপুৰৰ ৰজা কংসনাৰায়ণ নাইবা নদিয়াৰ ভৱানন্দ মজুমদাৰে প্ৰথম শাৰদীয় দুৰ্গা পূজা নামেৰে 1606 চনত বেংগলত দুৰ্গা পূজা আয়োজন কৰা বুলি কোৱা হয়। সো গাইজ ইয়াৰ পিছত ইন দ্য ইয়াৰ 1790 হুগলী ডিষ্ট্ৰিক্টৰ গুপ্তিপাৰা অঞ্চলৰ 12 জন বন্ধুৱে পাব্লিকৰ পৰা পইচা কালেক্ট কৰি এখন দুৰ্গা পূজা পাতিছিল যাক কোৱা হয় বাৰৈয়াৰী পূজা মানে 12 জন বন্ধুৰ পূজা আৰু কোৱা হয় যে এইখন পূজাৰ পৰাই কমিউনিটি পূজা সিস্টেমটো ষ্টাৰ্ট হৈছিল। এই বাৰৈয়াৰী পূজাখন পোন প্ৰথমবাৰৰ বাবে কলকাতালৈ অনা হৈছিল ইন দ্য ইয়াৰ 1832 আৰু এই পূজাখন কলকাতালৈ আনিছিল কছিম বাজাৰৰ ৰজা হৰিনাথে। তাৰ আগলৈকে ৰজা হৰিনাথে নিজৰ পূৰ্বজৰ ঘৰ মানে মুৰ্ছিদাবাদত দুৰ্গা পূজা আয়োজন কৰিছিল চন 1824 পৰা 1831 লৈকে। ইয়াৰ পিছত চন 1910 কলকাতাৰ বাগ বজাৰত যিখন দুৰ্গা পূজা আয়োজন কৰা হৈছিল কোৱা হয় যে সেইখন পূজাত পাব্লিকৰ ফুল কন্ট্ৰিবিউচন সাপোৰ্ট আৰু কন্ট্ৰোল আছিল মানে এটা কমিউনিটি আছিল ভাল কমপ্লিট কমিউনিটি এটা আছিল আৰু এই পূজাখন আয়োজন কৰিছিল সনাতন ধৰ্মোৎসহিনী সভাই। এতিয়া গাইজ আমি যদি এই ব্ৰিটিছসকলে দুৰ্গা পূজাত কেনেকৈ কন্ট্ৰিবিউট কৰিছিল বা ৰোল কেনেকুৱা আছিল সেইটো যদি চাবলৈ যাওঁ আমি গম পাওঁ যে ব্ৰিটিছসকলৰ দুৰ্গা পূজাত কন্ট্ৰিবিউচন খুবেই ভাল আছিল আৰু সিহঁতে কন্ট্ৰিবিউট কৰি ভালো পাইছিল কিন্তু আনফৰ্চুনেটলি ইন দ্য ইয়াৰ 1840 ব্ৰিটিছ গভৰ্ণমেণ্টে এনে এখন ল পাছ কৰিলে যাৰ পিছত ব্ৰিটিছ অফিচিয়েলছবিলাকে দুৰ্গা পূজাত পাৰ্টিচিপেট কৰাৰ পৰা বেন কৰা হ'ল আৰু শেষত 2 ডিচেম্বৰ 1911ত ব্ৰিটিছসকলে নিজৰ হেডকোৱাৰ্টাৰটো কেলকাতাৰ পৰা দিল্লীলৈ ট্ৰান্সফাৰ কৰিলে। সো গাইজ আজিৰ ভিডিঅ'ত এইখিনি আছিল। যদি ভিডিঅ'টো ভাল লাগিল প্লিজ লাইক কৰক কমেণ্ট কৰক আৰু শ্বেয়াৰ কৰক আৰু যদি নতুন ভিডিঅ'জক লৈ কিবা ছাজেশ্যন আছে প্লিজ কমেণ্ট বক্সত লিখক আৰু নতুন নতুন ভিডিঅ' পাই থাকিবলৈ প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু গাইজ সকলোকে এডভান্সত ক'লোঁ হেপী দুৰ্গা পূজা। টিল দেন গাইজ চি ইউ অন দ্য নেক্সট ভিডিঅ'।